ক'ৰ পৰা আহিছে আপোনালোকে? আমি চিমিচাপৰ ৰং পিয়া এইফালে হ'ল মহান লেঙেৰি মহানগৰ। আহি কেনেকুৱা লাগিছে? এই মজা লাগিছে, ভাল লাগিছে। বিৰাট মজা লাগিছে। ওপৰত উঠিব পৰা নাই? উঠিব পৰা নাই। হাই হেল্ল' নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ এটি অন্য এটা ভিডিঅ'লৈ ন। মালিথান আহি পাই গ'লোঁ আৰু ইয়াত দেখা পাইছে টিকেটৰ প্ৰাইচ লিখা আছে, টিকেট ল'ব লাগিব ইয়াৰ পৰা। মালিথান মন্দিৰ ভিতৰলৈ সোমাই আহি এইফালে আপোনালোকে দেখা পাইছে বিভিন্ন ধৰণৰ ভগৱানৰ মূৰ্তি বনাই ৰখা হৈছে। আৰু এই মূৰ্তিসমূহ খুব ধুনীয়াকৈ বনোৱা হৈছে আৰু সুন্দৰ লাগিছে দেখাত। এইফালে দেখা পাইছে ধুনীয়া ধুনীয়া ফুল বিভিন্ন ধৰণৰ ৰুই ৰাখিছে ইয়াত। আৰু এই নিয়মৰ বাবেই আমি মালিথান প্ৰতি বছৰে আহিবলগীয়া হয়। এইফালে আপোনালোকে যি পাথৰ দেখিছে, মই জনাত এই পাথৰসমূহ গ্ৰেনাইট পাথৰ হয়। আৰু এই গ্ৰেনাইট পাথৰেই মালিথান মন্দিৰ নিৰ্মাণ কৰা হৈছিল। প্ৰায় 13 শতিকা মানতে চুতীয়া ৰজাই এই মালিথান মন্দিৰ নিৰ্মাণ কৰিছিল। চুতীয়া ৰজাই সেই সময়ত নিৰ্মাণ কৰিছিল যি সময়ত তেওঁ বামনসকলক মাটিদান দিছিল। আমি এতিয়া গৈ আছোঁ ওপৰত থকা ৰুক্মিণী মন্দিৰলৈ। ৰুক্মিণী মন্দিৰ ইমান ওপৰত আছে যে ওপৰলৈ উঠোতে ভৰিয়ে বিষাই যায়। মানে পানী পুৰি খাই লৈছোঁ, ঘৰৰ পৰা আহোঁতে মানে একো খাই অহা নহয় যে, সেইকাৰণে পানী পুৰি এটা খাই লৈছোঁ।